Hello guys, what is up? It's me Jintu and welcome back to my YouTube channel. So আজি মানে মই আছো আঠিয়াবাৰী মহোৎসৱত বৰপেটাৰ ষ্টেডিয়ামত হৈ আছে এইখন মেলা। সো ভাবিলো এপাক ফুৰি আহো বলক। সো এইখন হল মেইন গেটখন আঠিয়াবাৰী মহোৎসৱৰ। এতিয়া ইয়াৰ ভিতৰত যাও বলক, কি আইছে চাও। এখন আছে জানুৱাৰী 2 তাৰিখৰ পৰা 14 তাৰিখ লৈকে। আৰু গাইছে এইখন হল নেশনেল এক্সপো, মানে নেশনেল লেভেলৰ এক্সপো, মানে কাপোৰ চাপোৰ পোৱা যায়। আৰু ভিতৰত চাওচোন কি আছে, চাকবিলাক বহুত মানে কাপোৰ এক্সপোৰ্ট, মানে কাপোৰে বেছি থাকে। আৰু মই ইয়াতে এটা বস্তু লক্ষ্য কৰিছো যে চাওক, ল'ৰাৰ বস্তু একো নাই। চাওক সব ছোৱালীৰে বস্তু, কাপোৰ চাপোৰ যি আছে, টুপি চুপি যি আছে সব ছোৱালীৰে বস্তু, ল'ৰাৰ বস্তু এটাও নাই মানে। আৰু এইটো হল মুখ্য কাৰ্যালয়। আৰু এইফালে প্ৰদৰ্শনীও আছে। এইবিলাক চাওক মুকুল হস্তশিল্প, মানে বৰপেটা ৰোডৰ মুকুল নামৰ এজন মানুহে এইবিলাক বনাইছে। চাওক মজাকে। আৰু এইটো কেনেকে কৰিছে কমেন্ট কৰি ক'বচোন। চাওক পানী পৰি আছে কিন্তু সেইফালে পাইপ নাই। মজা হৈছে কিন্তু বস্তুটো, কেনেকে বা হৈছে বুজি পোৱা নাই মই। চাওকচোন এইবিলাক চাওক, আৰ্ট মানে মানুহে বনাইছে। আৰু সেইফালে কেদাৰনাথ আছে, কেদাৰনাথ। এইবিলাক চাওক ছবি অঁকা আছে, ৰনাল্ডো, জুবিন গাৰ্গ, তাৰপিছত এনে বহুত কাবাই আছে। अब चल जाने दे जो भी बीत ओ जगह ताने पे ताने दे उनकी सुने ना देखो। আৰু পুৰণা জামানাৰ মিউজিক চিষ্টেম বিলাক চাওক, এনেহেন আছিল মানে কেছেট আছিল। আজিকালিতো এইবিলাক নাইয়ে। আৰু এইটো হস্পিটাল নে কি চাওক, থাৰ্মকলেৰে বনাইছে। তো গাইছ এইবিলাক চাওক লটাৰী, ইয়াতে মানে টিভি, ৱাশ্বিং মেচিন, ফ্ৰিজ, তাৰপিছত কিবা কিবি আছে আৰু লটাৰীত কাটিব পাৰে। গাইছ ইয়াতে দেখা পালো মানে বন্দুকেৰে নিচানা লগাব পাৰি। মই ভাবিলো মই এবাৰ মাৰি চাও কেইটা নিচানা লগাব পাৰো। চাও 20 টকাত 5টাকে দি আছে। ইফালে কিতাপৰ দোকান আছে, অলপ কিতাপ চাও বলক। আৰু এই চাওক ট্ৰেইনো আছে, ট্ৰেইন। কাৰ ভাল লাগে কমেন্ট কৰি ক'বচোন। মোৰ মানে ভাল নালাগে, ভয় লাগে বিৰাট এইবিলাক উঠবা। গাইছ চাওক তৰাত যে মানুহবিলাক যে উঠিছে, কিবা কাৰণত যদি মাজৰ যদি সেইডাল কিবা কাৰণত যদি খুলি যায় কি হ'ব। সেইকাৰণে মই নুঠো এইবিলাক, মানে বম ভয় লাগে। তো গাইছ ইয়াতে ঘূৰি থাকোঁতে ৰিয়া বাইদেউক লগ পালো। নমস্কাৰ আপোনালোকে। আৰু ভাইটিয়ে বোলে মোৰ ভিডিঅ' চাই, তো কেনেকুৱা লাগে? আৰু বহুত ভাল কাৰে ইয়াৰ আগত এটা দিছিল ভিডিঅ'। মানে কি তুমি কি ব্লগিং কৰি আছা? তো ভাইটিয়েও ব্লগিং কৰে, তো আপোনালোকে ছাপোৰ্ট কৰিব। বহুত বেছি মৰম দিব। ইয়াতে ঘৰ নেকি? মই কাটা জানো। তো ভাইটিক ছাপোৰ্ট কৰিব সকলোৱে, যেনেকুৱা মোক দিছে তেনেকুৱা দিব। আৰু চাওক আজি মেলাটো একেবাৰে জাকজমক হৈ উঠিছে। আঠিয়াবাৰী মহোৎসৱ যদি আপোনালোকে অহা নাই একবাৰ আহক আৰু ভাইটিক লগ পাই
তো